অলৰেডি এফিডেভিট দি দিলে এফিডেভিটৰ কপিও আপোনালোকে CMৰ পৰা লৈ ল'ব আমি যেনেকে প্ৰতিশ্ৰুতি দিছিলো যে 5 তাৰিখৰ ভিতৰত আমি এফিডেভিট দি দিম আমি এফিডেভিট দিলো আপোনালোকে কপি CMৰ পৰা লৈ ল'ব বিধানসভা নিৰ্বাচন আপুনি কৈছে হা বাবা এইটো হাইকোৰ্টত এতিয়া আমি পিটিশ্যন দিছো হাইকোৰ্টক আমি এপ্লাই কৰিছো যে জানুৱাৰীৰ ভিতৰতে যাতে শুনানি হৈ যায় আৰু কিন্তু VGR PGR যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে সেইবিলাক আমি সব উইথড্ৰ কৰি দিম এতিয়া মই 14 তাৰিখে ডিফুত আহিম কাউন্সিলৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে আমি কৰি ল'ম কাৰ্বি আংলঙত MLAতকৈ কাউন্সিল ইলেকশ্যনটো বেছি ইম্পৰ্টেণ্ট গতিকে কাউন্সিলতো এবাৰ সিটো বাঢ়িব 44 হ'ব গতিকে কাৰ্বি আংলঙত এবাৰ নতুন বহুত মহিলা আৰু যুৱক ওলাই আহিব ইয়াত মূল্যবৃদ্ধি যথেষ্ট কাৰ্বি আংলং যদি আমি বিলাহী বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত নগাঁও জিলাত 3 বজাৰ 20 টকাৰ পৰা 30 টকালৈ কিন্তু কাৰ্বি আংলং 80 টকাৰো অধিক কাৰণ ইয়াত এটা দলে পাৰ্টিকুলাৰ কিছুমানে ইয়াত মিলি পেলাই এটা ঠিক আছে এটা কাম কৰিব 14 তাৰিখে মই আহিম মোক অলপ গোপনীয়কৈ বস্তুটো লিখি দিব মই ব্যৱস্থা লৈ ল'ম সমবায় সমিতিসকল কি ফিংগাৰপ্ৰিণ্ট দিয়াৰ লৈ পেলাই যথেষ্ট অসুবিধা মোক গোটেই কথাখিনি এবাৰ 14 তাৰিখে মই ৰাতি থাকাকৈ আহি মোক লিখি দিব কবাত অলপ মাটিৰ গণ্ডগোল আছে নহয় ফৰেষ্টৰ গণ্ডগোল অলপ মানুহৰ মাটিৰ গণ্ডগোল হৈ যাব ফ্লেশ নিউজ জিন্দাবাদ হা বাবা ঠিক আছে গৈ থাকো সকলোকে PGR VGRও হৈ যাব লাহে লাহে আমি না আমাৰ মেইন কথাটো আছিল যে আমি হাইকোৰ্টত এফিডেভিট দিম কাউন্সিলে অলৰেডি এফিডেভিট দি দিলে এফিডেভিটৰ কপিও আপোনালোকে CMৰ পৰা লৈ ল'ব